গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাই মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহিছোঁ দেই। অকলে আহিছোঁ বাৰু, আমাৰ মাও আহিছিলে। আজি মা আকৌ মোতকৈ এডভান্স হ'ল, মোৰ ৰাতিখন শুৱা দেৰি হ'ল কাৰণে উঠাও দেৰি। মা আহিলে, ওচৰতে আমাৰ কলেজ আছে, সুবনশ্ৰী কলেজৰ ফিল্ডতে অলপ টাইম খোজকাঢ়িলে আৰু ঘৰলৈ গুচি গ'ল। 6টাই বাজিলে মোৰ আহোঁতে। এতিয়া মই অকলে আহি আছোঁ। ব'লক দেখাই আছোঁ তাত কোন কোন আছে। আৰু তাৰপিছতে দেখিছেনে, মই আহি পাওঁ মানে এওঁলোকে খোজকাঢ়ি আছে। মোতকৈ সদায় এডভান্স, মানে আগতীয়াকৈ আহি খোজকাঢ়ি থাকে ইয়াত। আৰু মইতো এইকেইদিন আহি মোৰ অকণ এলাহ ভাৱ এটা লগা হৈছে। তেওঁ যিখিনি শকত হৈছোঁ যেতিয়া আহিব লাগিবই, অকণমান ক্ষীণাব লাগিব নহয়নে? আৰু এই বাক লগ পালোঁ, দুইজনী পূৰা কথা পতাত ব্যস্ত মানে একদম। বাৰো গাত ইমান ভাল নাছিলে, বা কিন্তু আগৰ পৰা আহে দেই, সদায় মৰ্ণিং ৱাক কৰিবলৈ আহে। তাৰপিছত এইফালে ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি মেলি দুইটাই, দাদা মই ওলালোঁ বজাৰ কৰিবলৈ বুলি। বিহু বজাৰ দেই, বিহু বজাৰ বিশেষকৈ তেনেকৈ কাপোৰ কানি নহয়, পিঠা পনা বনাব কিবাকিবি আৰু। তাৰপিছত দাদাৰ লগৰজনীয়ে আকৌ তাৰ গাড়ীখন বোলে ক'ৰবালৈ লৈ যায়, সেইকাৰণে আমি গাড়ীখনতে এক্সচেঞ্জ কৰি ল'লোঁ দুটাই। বলকচোন বিহু কি বজাৰ কৰোঁ আপোনালোকক দেখাই আছোঁ। আৰু এয়া দাদা আৰু মই আকৌ ওলালোঁ। আহি পাই গ'লোহি আমাৰ গোগামুখ চাৰিআলি। আৰু এয়া চাৰিআলি পাই মেলি আমি আকৌ যাম NSPC ৰোডৰ ফালে। চিধাকৈ গ'লে ধেমাজিৰ ফালে যাব লাগে, আৰু এইফালে আমি সোমাই আহিলোঁ। এইফালে হ'ল NSPC ৰোড, NSPC যাব পাৰি। দুইটা আহি গ'লোঁ, আৰু এইখন দোকানতে আমি দুটাই বস্তুখিনি লৈ লওঁ ব'লক। আমাৰ এটা আকৌ আহি দোকানীতকৈ আগতেহে দোকানী হ'ল, দেখিছেনে? আহি একদম লিষ্ট বনোৱাত লাগি গ'লহি। আৰু এইফালে মই আকৌ বস্তু বিচৰাত লাগি গ'লোঁ, কি লাগে দেখিছেনে? বিহুৰ কাৰণে পিঠা বনাবৰ কাৰণে যি বস্তু লাগে সেইখিনি লওঁ বুলি আহিছোঁ। আৰু কাপোৰ কানি লোৱা নহ'ব, অকল কি বনাবৰ কাৰণে বস্তু লাগে সেইখিনি ল'বলৈ আহিছোঁ। আৰু এয়া বস্তু লৈ মেলি হৈ গ'ল, দাদাজনে গাড়ীত ভৰাবৰ কাৰণে গৈছে। তাৰপিছত আকৌ পাহৰিয়ে গৈছিলোঁ নহয়, নাৰিকলৰ লাড়ুৰ কাৰণে নাৰিকল ল'বৰ কাৰণে। তাৰপিছত সেইটো কাৰণে আকৌ আমি ৰখালোঁ। এতিয়া নাৰিকলকেইটা আমি লৈ লওঁ। দাদা এইফালে নাৰিকল ল'লে। তাৰপিছত এতিয়া নাৰিকল লৈ মেলিও হৈ গ'ল। আমি দুটা আকৌ এতিয়া ঘৰলৈ গৈ থাকোঁ। আৰু এতিয়াতো বেলেগ বিশেষ কাম একো নাই। দাদা আৰু গাটো ইমান ভাল নাছিলে, অপাৰেশ্যন কৰি আনিছোঁহে। এতিয়া অলপ ভাল পাইছে বাৰু আগতকৈ দেই। তাৰপিছত সেইটো কাৰণে তাকো ৰেষ্ট কৰিব দিছে। বজাৰ কৰিবৰ কাৰণেহে দুটাই ওলাই আহিছিলোঁ, আকৌ ঘৰলৈ যাওঁ। তাৰপিছত এয়াই আমি দুটাই বজাৰ কৰি মেলি হৈ গ'ল। বিশেষ একো বজাৰ কৰা নাই, সেইখিনিয়ে কৰিলোঁ লাড়ু পিঠা কিবাকিবি বনাবৰ কাৰণে। আপোনালোকৰ ফালে বিহুৰ যোগাৰ কেনেকুৱা চলিছে বাৰু ক'ব দেই। আৰু সৰু থাকোঁতে বেছি ফূৰ্তি লাগিছিলে, বিহু বুলি ক'লে একদম গাত তত নাইকিয়া হৈছিলে। আৰু এইফালে দেখিছেনে, আমাৰ ইয়াত কোন আহিব এবাৰ, ছিংগাৰ মাতিছে। বিহু প্ৰগ্ৰেমবোৰ চোৱাহে হয়, আৰু এনেকৈ বিহু বুলি আজিকালি মনবোৰ ভাল নলগাই হ'ল। ডাঙৰ হৈ আহিছোঁ যিমানে, ফূৰ্তিবোৰ তেনেকৈ নাইকিয়া হৈ আহিছে আৰু। তাৰপিছত এইফালে এয়া গাড়ীৰ পৰা বস্তুবোৰ নি লওঁ এতিয়া। আৰু সেইফালে দি দিছোঁ সিহঁতক নিবৰ কাৰণে, মা বৌ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ফ'ল' কৰি থৈ যাব।